শুনিছা আমাৰ মানে এগালমান মানুহ মাতি ল'লোঁ এতিয়া কি কৰোঁ 25টামান মানুহ গ'ল এতিয়া মানে তাহাঁতক কৈছে মাংস খাচী মাংসহে লাগে বোলে মানে খাচী মাংসহে লাগে বোলে এতিয়া খাচী মাংস পাওঁ বাৰু পাওঁ এতিয়া মই খাচী মাংস বনাবকে নাজানো ন এতিয়া হ'ব বাৰু মই বনাই দিম কাৰোবাক কৈ পিনে এতিয়া চবকে কৈ দিলোঁ নহয় হেৰি এতিয়া চবকে কৈ দিলোঁ ন মই বনাব জানো বুলি এতিয়া চবকে কৈ দিলোঁ যেতিয়া আৰু লাষ্টটো পাম ন আকৌ সেই নক'লে আকৌ হ'লেও আৰু আপোনাৰহঁতক বনাই দিয়ে মানে আপুনি সিহঁতে কৈ দিব আৰু কেনেকৈ বনায় কমেণ্টতে এটা কৈ দিব আৰু কেনেকৈনো বনায় এতিয়া কেনেকৈনো মানে কৰোঁ কথাটো বুজিয়ে পোৱা নাই মানে এগাল মানে এটা দুটা তিনিটা চাৰিটামান 5টা মানে 25টা মানুহ হ'ল লিষ্ট এখন বনালোঁ মাংস মাছ আনিম বুলি তাতে মই কিমান আনো জানো এটা পঠিয়াইছোঁ আনিবলৈ অকণমান মানে এপলিথিন আৰু অকণমান বনাই চাম আৰু খাচী মাংসটো টেষ্ট কৰি চাম মানে অকণমান মানে ট্ৰাই কৰি চাম কেনেকুৱানো হয় এজনীক বনাবলৈ ক'ম আৰু মানে ঘৰৰে আছে ন এজনী মানে কাৰোবাক বনাবলৈ ক'ম আৰু বনালেই হ'ল অকণমানকৈ মানে কৈ দিম আৰু মই মানে ইমান ভালকৈ বনাব নাজানো কিন্তু মানে অকণমান পাৰিছোঁ নেকি আজি মানে অকণমান ভালকৈ বনালোঁ সেনেকৈ কৈ চাম আৰু মানুহবোৰক সেই আহি পালেহি আৰু লাটি টিট কৰিছেই হ'ব বাৰু আপোনাৰহঁতৰ আশীৰ্বাদতে থাকিম মই আপুনি সিহঁতি কৈ দিব বাৰু কেনেকৈনো বনায় সেয়া আহিলেই টিট কৰিলেই অঁ হ'ব এই পানী এগিলাচ দে পানী এগিলাচ দে ঐ এই পানী এগিলাচ দে एक गिलास पानी में হ'ব বাৰু এতিয়ানো কেনেকৈনো কৰোঁ বস্তুটো বুজিয়ে পোৱা নাই ন হ'ব বাৰু আপুনি সিহঁতি কৈ দিব হ'ব ধন্যবাদ